নমস্কাৰ বন্ধু বান্ধৱীসকল, পুৰুষ মিক্সাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই গৈ আছোঁ এঠাইত এখন গাড়ী আনিবলৈ, এখন বাইক আনিব গৈ আছোঁ, ছেকেণ্ড হেণ্ড বাইক অৱশ্যে। গতিকে ভাবিলোঁ আপোনালোককো সেই বাইকখন দেখুৱাই দিওঁ আৰু কিমান দাম দেখুৱাই দিওঁ। আপোনালোকে কমেণ্ট কৰি জনাব সেই দামটোত লাভ হৈছে নে লছ হৈছে আপোনাৰ। আছে মোৰ লগত আমি গাড়ীখন নিব আহিছোঁ। আজি কি গাড়ী নিওঁ আপোনালোকক দেখুৱাম। ভিডিঅ'টো বেছি দীঘলীয়া নহয়, গতিকে শেষলৈকে চাই থাকিব। 70,000 টকাত বাইক এখন ঠিক হৈছে। 2.5 বছৰ হোৱা নাই, 2 বছৰ 4 মাহ হৈছে। ইয়ামাহা কোম্পানীৰ ইমানখিনিলৈকে কৈ দিলোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, সকলোখিনি গম পাব। আৰু লাভ হৈছে নে লছ হৈছে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব। যিহেতু আমাৰ এনেকুৱা ছেকেণ্ড হেণ্ড গাড়ী কিনাৰ অভিজ্ঞতা আগতে নাছিলে। গাড়ীখন ভাল লাগিল, বয়স কম, মাত্ৰ 28,000 কিলোমিটাৰ চলিছে। এইখিনি চাই কিনে আমি ভাবিলোঁ নতুন এখন লোৱাতকৈ ছেকেণ্ড এখনে লওঁ। জানে যে ছেকেণ্ড হেণ্ড মানে বেলেগৰ ওপৰত ভৰসা, কি বা হয়, ভালেই নে বেয়া সেইটো আৰু সময়ে ক'ব আৰু। এইখনেই হৈছে সেইখন বাইক যিখন আনিব গৈছিলোঁ ৰাতিপুৱাই 70,000 টকা লৈছে। 2 বছৰ 4 মাহ হৈছে। এবাৰ চাওক আপোনালোকে, গাড়ীখন লেতেৰা হৈ আছে, ধুলে ভাল হ'ব বাৰু, নতুন নতুন লাগিব। এবাৰ মই চাৰিওফালে দেখাই দিছোঁ আপোনালোকক। এয়া চাওক, FZS BS6ৰ গাড়ী হয়। 2 বছৰ 4 মাহ হৈছে। আপোনালোকে কমেণ্ট কৰি জনাবচোন লছ হ'ল নে লাভ হ'ল। এয়া চাওক, গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। ভিডিঅ'টো ভাল লাগিছে যদি লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। ধন্যবাদ।